নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি বহুদিন বিৰতিৰ পিছত আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকৰ নিশ্চয় ভাল, ময়ো ভালে আছোঁ বৰ্তমান আপোনালোকৰ আশীৰ্বাদত। আজি বহুদিন ধৰি মই ব্লগছ কৰিব পৰা নাই, ভিডিঅ' বনাব পৰা নাই, কিয়নো বহুত ব্যস্ততাত থাকিবলগীয়া হৈছে। আপোনালোকে নিশ্চয় জানে, মোৰ ছোৱালী এজনী হৈছিলে, খুব সৰু হৈ আছে, সেইবাবে আহিব নোৱাৰোঁ, তেনেকৈ সময় দিব পৰা নাই। মই আজি আপোনালোকক এটা প্ৰয়োজনীয় সামগ্ৰী দেখাম। মানে কি হয়, মই এটা বাঁহী বনাইছিলোঁ ঘৰতে। মৰিগাঁও ডিষ্ট্ৰিক্টটো এইটো চাইডে মেলা হয় ন, নগাঁও ডিষ্ট্ৰিক্টটো চাইডে মেলা নহয়, নিশ্চয় নগাঁও ডিষ্ট্ৰিক্ট চাইডৰ লোকসকলে গম নাপাব, কিন্তু মৰিগাঁও চাইডৰ মানুহসকলে গম পাব। মেলা বুলি ক'লে মেলা এটা এনেকুৱা ডাঙৰ উৎসৱ হয়। মেলাত ল'ৰা ছোৱালীবোৰ যেতিয়া যায়, তাত নানান ধৰণৰ বস্তু লাগে। ময়ো ঠিক মাৰ ঘৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ চাইডেই, আমি মাজমজিয়াতে আছোঁ ধৰি লওক। সেইবাবে আমাৰ তাতো মেলা পাতে। মেলাত মই গৈছিলোঁ, ল'ৰাটোৱে ক'লে, মা বাঁহী লাগে, বাঁহী। এটা বাঁহী কিনিবলৈ গ'লোঁ, 100 টকা, 1 টকা কম নিদিয়ে। সেইবাবে মই ভাবিলোঁ বাঁহী এটা ল'ৰাটোক কিনি দিলোঁ, কিন্তু মই ভাবিলোঁ সেই বাঁহীটো দুদিনহে গ'ল, সি ভাঙি পেলালে, বাঁহৰ হয়। মই এতিয়া ধুনীয়াকৈ এটা প্লাষ্টিকৰে বাঁহী ল'ৰাটোক বনাই দিছোঁ আৰু বজাবলৈ শিকাই আছোঁ। ময়ো শিকিছোঁ নতুনকৈ। যেতিয়া মই পাৰা হ'ম ভালকৈ বজাই শুনাম, কিন্তু আজি মই অকণমান বজাই আপোনালোকক দেখাম আৰু বাঁহীটোও মই দেখাম। এইটো বাঁহীটো হয়, মই বনাইছোঁ ঘৰতে। এই বাঁহীটো দেখিছে, কিনা বাঁহীৰ নিচিনাই মই ডিজাইন কৰি দিছোঁ আৰু এইবিলাক কালাৰ কৰি দিছোঁ বাঁহীটো কিনা বাঁহীৰ দৰে। আৰু এই বাঁহীটো মই এতিয়া বজাব শিকি আছোঁ। যেতিয়া পাৰা সময় ভালকৈ, তেতিয়া মই এটা ধুনীয়া ভিডিঅ' আপলোড দিম। এবাৰ বজাই শুনাওঁ বাৰু। দেখিলে আপোনালোকে, এই বাঁহীটো মই